তুমি প্ৰথম যাব খোজা নাছিলা হা খোজকাঢ়ি যোৱাৰ কাৰণে এতিয়া গাড়ীখনত উঠিব আহিছা মই গল্লিকা ছোৱালীক কেতিয়াও পাত্তা নিদিবে ফাক এ মাকসুদু কেলা কথা ভালকে কবি লেউৰা কেলা ভাল কথা কব আহিছ সুতমাৰণী नमस्ते तो कैसे आप लोग आज আমি কথা পাতিম तो प्रथमते আমি ভিডিওটোৰ টাইটেল চাই লওঁ টাইটেলটো কি দিছে টাইটেল ইজ দা বহুত ইম্পৰ্টেণ্ট গোল্ড ডিগাৰ ফ্ৰাংক অনাষ্ট টাইম ইন যোৰহাট বাহ তো আপোনালোকে টাইটেলটো দেখি গমে পাই গ'ল চাগে এই ফ্ৰেংকটো কেনেকুৱা ছোৱালীৰ ওপৰত হৈছে তো শুरू करते हैं बिना किसी बकचोदी के এইটো ব্লাৰ ব্লাৰ মজা কৈছে মজা ঠিক আছে এনেকুৱা যাব লাগে ব্লাৰ 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 এই প্ৰেম গীতটো যোনে এডিট কৰিছে ন যোন মহাশয় এডিট কৰিছে তাক চেন্দুলৰে মাৰি 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 মৃত্যুৰ দণ্ড দিয়া যাব লাগে হা আৰু মই ব্লাৰ স্ক্ৰিপ্টটো ইমান নেদেখাওঁ কাৰণ এইটো নকলি ফ্ৰেংক হেল্ল' এক্সকিউজ মি হেল্ল' হেৰি তুমি ইয়াৰে নি ফাৰ্ষ্টতে ছোৱালীজনী আহি আছে ব্লাৰ ইফেক্ট লৈ আহি থাকোঁতে ঘপককৈ কোনোবা এটা মাত লগালে মানে প্ৰেংক ষ্টাৰ আমাৰ প্ৰেংক ষ্টাৰ তো প্ৰেংক ষ্টাৰে মাত লগালে এক্সকিউজ মি তুমি ইয়াৰে নি মোৰ মানে মামাহঁতৰ ঘৰ আছে হা ইয়াত মই ফাৰ্ষ্ট টাইম যোৰহাটলৈ আহিছোঁ মানে মই ভালকৈ চিনি নাপাওঁ মই ভাবিছিলোঁ কি ফ্ৰেণ্ড কাৰোবাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পৰা হ'লে তোমাৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিব পাৰিম নেকি লাগে প্ৰথম কথা ই প্ৰেংক ষ্টাৰে প্ৰথমবাৰ মামা ঘৰলৈ আহিছে কাকো চিনি নাপায় ঠিকে আছে বাৰু কিন্তু ছোৱালীৰ লগত ফ্ৰেণ্ডশ্বিপ কৰাৰ ইমান আশা আছেনে ল'ৰাও আছে ন বহুত ল'ৰাৰ লগতো ফ্ৰেণ্ডশ্বিপ কৰি কিছুমান কথা সুধিব পাৰে কিন্তু ছোৱালী কেলে আৰু আমাৰ প্ৰেংক ষ্টাৰে প্ৰথমবাৰ মামা ঘৰলৈ আহিছে তো মামাৰ নাম্বাৰ থাকিবই তো মামাক ফোন কৰি সুধিব পাৰে মানে ক'ব পাৰে মামা মই এজেগাত আছোঁ মানে মই চিনি নাপাওঁ তো আহক ল'বলৈ তো ছোৱালী সুধিলে হয় নেকি হা আৰু মানে কি মই কালি আহিছিলোঁ এনেকৈ ওলাই পেলাই মই হেৰাই গৈছিলোঁ তাৰপিছত আকৌ গুগল মেপতহে চাওঁতে গম পাইছোঁ भगवान पर्सनल के टास्क करा बंदा जान नहीं है खत्म कहानी खत्म इसने तो पूरा बक्सोदी का दुकान पे लिया আৰু মই মানে তেনেকৈ বহুত ছোৱালী দেখি আছোঁ মানে দেখিছোঁ আৰু কিন্তু মাতিবলৈ কাকো সাহস কৰা নাছিলোঁ কিন্তু তোমাকে ফাৰ্ষ্ট মাতিলোঁ মানে দেখিও ভাল লাগিলে তোমাক তুমি বহুত কিউট হয় যোৰহাটত কেনেকুৱা চলে সেইটো মই নাজানো কিন্তু আমাৰ গোলাঘাটত যদি তুমি অচিনাকি ছোৱালীজনীক সোধা হেল্ল' বেবী হেল্ল' মেডাম তুমি বহুত কিউট আছা বে এইটো খাটাং মহিলা হেল্পলাইনক ফোন কৰি মাৰ খোৱালে হয় কিন্তু যোৰহাটত তেনেকুৱা নহয় পিছফালৰ পৰা আহি থকা ল'ৰাটো ভাবিছে চাগে কি কৰি আছে ইয়াত পাগলকেইটা কাম বন নাই হেৰি মানে কি ওচৰত ভাল ৰেষ্টুৰেণ্ট হ'ব নেকি এটা কাম কৰিবা মোৰ মানে বেয়া ভোক লাগি আছে যাবা নি মোৰ লগত মানে তোমালোকে মানি লোৱা মই যোৰহাটত আছোঁ হা যোৰহাটত আছোঁ তোমালোকে মানি লোৱা তাৰমানে মই এতিয়া এজনী ছোৱালীক সুধি চাম হা মানে কি কয় তাৰ ৰিয়েকশ্যনটো চাম এক্সকিউজ মি মিছ য়েছ বাইদেউ ইয়াত ক'ৰবাত ধাবা চাবা পালোঁ হয় নেকি বহুত ভোক লাগিছে কিবা এটা খাবলৈ নিশ্চয় অলপ আগত গ'লেই পাবা যোৱা তো মেডাম মোৰ লগত যাবা নেকি তুমি হা তো ছোৱালীজনীয়ে ক'ব যে দাদা মই যাব নোৱাৰিম আপোনাৰ লগত মই কাম এটাৰ কাৰণে ওলাই আহিছোঁ লগৰ কেইজনীমান লগত তো লগৰ কেইজনীমান আহি আছে মই আপোনাৰ লগত যাব নোৱাৰিম চৰি সেইটোৱে ক'ব ন আৰু প্লাছ বয়ফ্ৰেণ্ড আহিব নি নাহে ন নাই বয়ফ্ৰেণ্ড ফ্ৰেণ্ডকেইজনী আগত বয়ফ্ৰেণ্ড বুলি ক'ব পাৰিবা এহেঁতি এইসকলে হয় যোনসকল হোৱাটছএপত কোনোবা ছিংগল আছা নেকি কোনোবা ছিংগল ছোৱালী আছা নেকি কৈ ষ্টেটাছ ফালি ফুৰা সকলে এইসকল চোৱা চবেই পাব লাগে জিএফ কিন্তু ই পাব নালাগে কাৰণ মই নিবিচাৰোঁ যে এই চেনিৰামৰ কোনোবা চিকাৰ হোৱাটো অ'কে যাবা নেকি ফোন কৰি কৈ দিয়া নহ'ল বা অকণমান দেৰি হ'ব বুলি যাবা ঠিক আছে হেল্ল' ৰ মোৰ হেৰি অলপ দেৰি হ'ব অলপ টাইম এই আহি আছোঁ 10 মিনিটতে আহি আছোঁ আচলতে ছোৱালীজনী যাবলৈ ৰেডি হৈ গ'ল কিয় যাবলৈ ৰেডি হ'ল হা ল'ৰাটোৰ ওচৰত দামী বাইক আছে কাৰণে নে এইটো প্ৰেংক হয় তাৰ কাৰণে হা ক'লা ন ঠিক আছে হা ব'লা কি হ'ল মই এখন কাৰ হয় গম নাপাওঁ এনেই বহি আছিলোঁ ব'লা যাবা নেকি অঁ ধৰি লোৱা কি যোৱাই নি আৰে আমাৰ দেৰি হ'ব ন মই খাটাং কৈ দিব পাৰোঁ এইটো এটা স্ক্ৰিপ্টেড প্ৰেংক কাৰণ কিয় ছোৱালীজনীৰ ওপৰত আপোনালোকৰ এতিয়া খং উঠিছে চাগে ন হা কিয় কৰিছে আমাৰ দুখীয়া প্ৰেংক ষ্টাৰৰ ওপৰত এনেকুৱা অত্যাচাৰ হা সাধাৰণ কথা ছোৱালীজনীক অপৰাধী বনাই পেলোৱা আৰু ল'ৰাটোক ভিক্টিম আৰে ভিডিঅ'টো ইণ্টেনশ্যনটোৱে এনেকুৱা আৰু এইটো ঠিক কামো কৰিছে চোৱা কিমান ভিউজ 225K ভিউৱাৰ্ছ ৱাও আমাৰতো গোটেই 3 বছৰমান ভিডিঅ' লেঠাৰিকৈ বনালেও এনেকুৱা ভিউৱাৰ্ছ নাহে মানে ইমানটো নাহে হা ভিউৱাৰ্ছ মতলব পেচা যাবা নেকি
ফ্ৰেণ্ডকেইজনী আহিম বুলি কৈছিলে নহয় আকৌ। মই তাহাঁতক কৈ দিম বাৰু। আচলতে বুজা গ'ল যে ছোৱালীজনীয়ে যাব ওলোৱাৰ কাৰণটো আছিল সেই বাইকখন। আচলতে সেই বুলি নহয়, এইটো এটা স্ক্ৰিপ্টেড গ'ল্ড ডিগাৰ প্ৰেংক হয় ন। ইয়াত মানে নিয়মটো মানি চলিব লাগিব, মানে কেনেকৈ কৈছে সেইটো ৰুলটো মানিব লাগিব ন। তো পইচা তেতিয়াহে পাব। চ' সেইটো কাৰণে এইটো এটা প্ৰেংকৰ খাতিৰত বুলি ক'লেও বেয়া নহয় ন। পেচা কা খেল ইয়াৰ। হয় নি? ঠিক আছে ব'লা। অ' বে শুনা না, কথা এটা ক'বলগীয়া আছে, নামাচোন। মানে কি তুমি ফ্ৰেণ্ডৰ লগত আহিব বুলি ক'লা অথনি সেইখন বাইকৰ কাৰণে নুঠিলা হয় নাই? এতিয়া উঠি দিলা যে? নাই তেনেকুৱা কথা নহয়। তেনেকুৱা কি? তেনেকুৱাই কথা হয় ন? হয় নাই? হ'ব দিয়া মানে মই ন এনেও মানে কি গ'ল্ড ডিগাৰ ছোৱালীক এনেও মই পাত্তা নিদিওঁ মানে। হা বাই। তই ন এই মস্ত ডাইলগটো মাৰিলি ন। চ' আকৌ বা শুনা যায়চোন, এইটো চাওঁ। মই ন এনেও মানে কি গ'ল্ড ডিগাৰ ছোৱালীক এনেও মই পাত্তা নিদিওঁ মানে। হা বাই। আৰে প্ৰেংষ্টাৰ ভাই, আচলতে যদি তুমি গ'ল্ড ডিগাৰ ছোৱালীক পাত্তাই নিদিয়া তো উঠনিৰ পৰা সেই ছোৱালীজনীৰ মাথাটো খাই তুমি টাইমটো কেলৈ লছ কৰিলা হা? কেলা আমাৰ লগতহে কোনো প্ৰেংক নকৰে। আমাৰ লগত প্ৰেংক কৰিব লাগে ন। অকল ছোৱালী 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 হা। আমাৰ লগতো কেতিয়াবা প্ৰেংক কৰা, কোনোবাই মাৰিবলৈ তাক মানে ভাল চান্স এটা পাম কেলা। আৰু এনেকুৱা ছোৱালীবোৰ পাবও লাগে মানে ন। তো বাছ আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি কোনোবা নতুনকৈ মোৰ চেনেলত ভিজিট কৰিছে তেতিয়াহ'লে ছাবস্ক্ৰাইবটো কৰি বেল আইকনটো দবাই দিবা। সোনকালে কি কৰা নাজানো, এইটো কিচিং প্ৰেংক কৰা বা গ'ল্ড ডিগাৰ প্ৰেংক কৰা, যিকোনো এটা কৰা, খালি ছাবস্ক্ৰাইব হ'ব লাগিব। তো ময়ো যাওঁ সোনকালে কিচিং প্ৰেংক কৰিব লাগে মোৰ কাৰোবাৰ লগত। তো বাই। বিশাল লগাই দিয়া কিবা এটা সিহঁতৰ কাৰণে, সোনকালে লগাই দিয়া। मैं इतनी सुंदर हूँ, मैं क्या करूँ?